ঐ শুনা, তুমি মোক পাৰিলে প্লিজ মাফ কৰি দিবা। মই আৰু তোমাৰ লগত থাকিব নোৱাৰিম, কাৰণ তোমাৰ লগত 2-2.5 বছৰ থাকি আহিছোঁ, তথাপি আমাৰ এটা সৰু কাজিয়া নাই। হ'লেও কাজিয়া নাই যদিও আমাৰ মিলন কিয় হ'ব নোৱাৰে মই নাজানো, কাৰণ মই এতিয়া বেলেগৰ লগত সুখী আছোঁ। তুমিও পাৰিলে বেলেগ এজন চাই ল'বা। উপায় নাই, মোৰ মনে নামানে যেতিয়া জোৰ কৰিতো লাভ নাই, এদিনটো আঁতৰি যাবই। সেইকাৰণে তোমাক মই আৰু বিদায় দিছোঁ। मैं तो कुछ और ही समझ रहा था। তুমি মোৰ পৰা আঁতৰি যোৱা, আৰু মই এতিয়া বেলেগৰ লগত সুখী। भाई साहब कुछ ज्यादा नहीं हो गया? এতিয়া মই আৰু তোমাৰে লগত, তুমি মোৰ হয়, মই তোমাৰ, সদায় লগত থাকিবা দেই।